হয় বৰ্তমান উপস্থিত আছো বিশ্বনাথ জিলা বিহালী বনাঞ্চলৰ যি বিমাৰীত আৰু বিহালী বনাঞ্চলৰ যি বিমাৰীত এখন যি ঔষধিযুক্ত যি নাৰ্চাৰী তথা উদ্যান গঢ় লৈ উঠিছে আৰু সেই গঢ় লৈ উঠা উদ্যানখনত অহা ২৭ তাৰিখে অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য আহিব আৰু সেই বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আহি ইয়াত শুভ উদ্বোধন কৰিব এই উদ্যানখন। মই দেখাইছো এইখনেই হৈছে উদ্যান যিখন শোণিতপুৰ জিলাৰ একমাত্ৰ বুলি ক'লেও ভুল নহ'ব। এইখনেই হৈছে বিমাৰী যি বনাঞ্চল আছে সেই বনাঞ্চলৰ অন্তৰ্গত হৈছে ঔষধিযুক্ত উদ্যান আৰু সম্পূৰ্ণভাৱে যে ইয়াতে বিশ্বনাথৰ যি বন বিভাগৰ যি কৰ্মচাৰীসকল আছে সেই কৰ্মচাৰীসকলে ইয়াত সম্পূৰ্ণভাৱে এতিয়া কামত নিয়োজিত হৈ থকা দেখা যায়। মই কিছু দেখাইছো গোটেই পৰিৱেশটো যিহেতু ইয়াত যিসকল বিশ্বনাথৰ বিষয়াসকল আহি ইয়াত উপস্থিত হৈছেহি আৰু উপস্থিত হোৱা মই কিছু দৃশ্য দেখুৱাম আৰু যিহেতু এইখনেই হৈছে যিখন ঔষধিযুক্ত উদ্যান। আমি ভিতৰলৈ যাব বিচাৰিছো, ভিতৰত কি কি গছ আছে, ইয়াত কিমান বিধ গছ ইয়াত পোৱা যাব, কি কি আছে আমি গোটেই পৰিৱেশটো দেখুৱাবৰ কাৰণে আমি ভিতৰলৈ যাওঁ আহক। প্ৰায় ইয়াত ৩ হেক্টৰ ভূমি আৱৰি আছে যি এখন ঔষধিযুক্ত যি উদ্যান আৰু সেই উদ্যানখনৰ আমি সম্পূৰ্ণভাৱে দৃশ্যটো আপোনালোকক দেখালো। আমি পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম ইয়াতে যি পূব শোণিতপুৰ বন সংমণ্ডল যি বিষয়া আহিছে বিষয়াগৰাকী উপস্থিত আমি তেখেতৰ লগত আমি কথা পাতিব বিচাৰো আহক। ইয়াত আমি আসাম গভৰ্ণমেণ্টে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট কেম্পাছ টিমৰ আণ্ডাৰত এটা সাহিত্য মনীষী বায়'ডাইভাৰ্চিটি পাৰ্ক বুলি আমি এটা 3 হেক্টৰৰ গাৰ্ডেন বনাব। 3 হেক্টৰ মাটি হ'ব। তাত হাজাৰৰ ওপৰত আমাৰ মানে বিভিন্ন জাতীয় গছজোপা হয়, হাৰ্বছ হয়, শ্ৰাবছ হয়, ক্লাইম্বাৰকেইটা হয়, মানে লতাকেইটা হ'ব বা আকৌ মানে বিভিন্ন ধৰণৰ তেনেকৈ আমি বাঁহ জাতি হয় আৰু এইবিলাক মানে বিভিন্ন মিনিমাম 1000 হ'ব। তাৰ বাহিৰত অৰ্কিড গ্ৰীণ হাউচ এটা বনি আছে ইয়াত সেইটো দেখা পায়। তাত আমি অৰ্কিডকেইটা ফাৰ্ণকেইটা মানে আমাৰ আপাৰ আসামত পোৱা যায় বা অসমত যিমানেই ভেৰাইটি হ'ব 200 বা 300 এনেকুৱা অৰ্কিড তাত আপুনি পোৱা যাব। এতিয়াতো মানে গোটেই আপাৰ আসাম হ'ল হয়, আপাৰ আসাম হ'ল বা আমাৰ মানে নগাঁও হোজাই ইফালে হ'ল কিবা কিবি বা আকৌ মানে বাহিৰৰ পৰাই আনিব লগা হ'ল। এই প্ৰচেছটো কণ্টিনিউ থাকিব। ইতিমধ্যে আমাৰ মানে 200-250 লৈকে স্পেচিছ এতিয়া আমি কৰিব পাৰিছিলোঁ। এই বস্তুটো মানে টাৰ্গেট ৰাখি অহা 3-4 মাহত আমাৰ গোটেইকেইটা 1000 আমি টাৰ্গেটটো কমপ্লিট কৰি দিম। 3 হেক্টৰ মাটি আছে। ইতিমধ্যে যি বন বিষয়াগৰাকীয়ে আমাৰ সন্মুখত তেওঁ প্ৰকাশ কৰিলে যে যিহেতু 3 হেক্টৰ ইয়াৰ ভূমি আৱৰি লৈছে গোটেই যি ঔষধিযুক্ত যি উদ্যানখন আৰু এটা কথা ক'ব লাগিব যে শোণিতপুৰ জিলা তথা বিশ্বনাথ জিলাৰ একমাত্ৰ এখন ঔষধিযুক্ত উদ্যান বুলি ক'লে ভুল নহ'ব। প্ৰায় 1000 অধিক বিধ ইয়াত গছ গছনি বন ঔষধ ইয়াত পোৱা যাব আৰু প্ৰায় 3 মাহৰ ভিতৰতে এই যিখন উদ্যানখন তেওঁলোকে সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি ৰাইজলৈ আগবঢ়াই দিব বুলি ইতিমধ্যে যি বন বিষয়াগৰাকীয়ে আমাক প্ৰকাশ কৰিলে। হয়, মই বিশ্বনাথৰ পৰা শ্ৰীমন্ত দাস, ETV ভাৰত অসম।